নমস্কাৰ আসসালামু আলাইকুম আপোনালোকৰ প্ৰিয় বান্ধৱী পুনৰ আহি আপোনালোকৰ মাজত উপস্থিত হৈছেহি এটা নতুন দিনত নতুন ব্লগৰ সৈতে আশা কৰোঁ আপোনালোক সকলো ভালে আছে সুখী আছে আৰু সুৰক্ষিত আছে মোৰ আজি বেকগ্ৰাউণ্ডটো দেখি আপোনালোকে গম পাইছেই যে মই আছোঁ এয়াৰপৰ্টত বৰ্তমান মই যোৰহাটৰ পৰা দিল্লীলৈ গৈ আছোঁ গতিকে মই ভাবিছোঁ যে হেতাকে মই আজি আপোনালোকক অকণমান দেখুৱাও যে লকডাউনৰ পিছতনো কেনেকুৱা পৰিস্থিতি হৈছে এতিয়া সময় হৈছে 9:30 ৰাতিপুৱা আৰু আমাৰ ফ্লাইট আছে 10:10 গতিকে আমি এতিয়া অপেক্ষা কৰি আছোঁ সিকিউৰিটি চেক সকলোখিনি হৈ গ'ল এতিয়া মই দেখাব লৈছোঁ আপোনালোকক এয়াৰপৰ্টৰ অৱস্থাটো কেনেকুৱা হৈ আছে চাওক কিমান এটা ভয়ংকৰ নিচিনা সিচুৱেশ্যন মানে ইফালে পিপি কিট পিন্ধি আছে মানুহে ইফালে সোশ্যাল ডিস্টেন্সিংটো মেইনটেইন কৰিব লগা হৈছে আৰু তেওঁলোকে চাওক কিমান ধুনীয়াকৈ খিনি মেনেজ কৰিছে মই আপোনালোকক তাকে দেখাব বিচাৰিছোঁ আৰু এয়া চাওক চকী এখন এফালে এখন চকী বন্ধ কৰি দিছে ইয়াতে কোনো বহিব নোৱাৰে ইয়াতে বহিব পাৰিব এই নেক্সট চকীখনত কোনো বহিব নোৱাৰে এনেদৰে সোশ্যাল ডিস্টেন্সিংখিনি খুব ধুনীয়াকৈ মেইনটেইন কৰা হৈছে এয়া চাওক কিন্তু মানুহ একেবাৰে নাই বুলিয়ে ক'ব পাৰি মানুহ বহুত কম আৰু এয়া ইণ্ডিগোৰ ফালৰ পৰা আমাক এটা কিট দিছিলে ইয়াতে ফেস শিল্ড এখন আছে মাস্ক এখন আছে আৰু স্যানিটাইজাৰ কেইটামান আছে আৰু এই কিটটো সবকে দিয়া হৈছে ইভেন বাপুকো দিয়া হৈছিলে হিউ মাৰিব লাগিব এনেকৈ সবকে দিয়া হৈছে যিমানখিনি মানুহ আছে ইয়াতে সকলোকে দিয়া হৈছে আমি ফ্লাইটত বহিলোঁ আৰু ফ্লাইটখন জাষ্ট টেক অফ কৰিব লৈছে আৰু এয়া আমি 35 মিনিটতে গুৱাহাটী পাই গ'লোঁ বাপুৱে প্ৰথমখিনি অকণমান আমনি কৰিছিলে কিন্তু গুৱাহাটী পিছৰ পৰা আৰু সি অকণমান নিজকে এডজাষ্ট কৰি ল'লে আৰু তাৰ পিছৰখিনিতো সি আৰু দিল্লীলৈকে শুয়ে থাকিলে গতিকে ইমান সি ফিল নকৰিলে কিন্তু প্ৰথমখিনি এই ফেস শিল্ডখন মাৰিব লগা হোৱাৰ কাৰণে যথেষ্ট আমনি কৰিছিলে আৰু এয়া প্ৰায় 2 ঘণ্টামানৰ ভিতৰতে আমি দিল্লী এয়াৰপৰ্টত লেণ্ড কৰিলোঁ আৰু T3 এয়াৰপৰ্টত ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত আমাক লেণ্ডিং কৰাইছিলে আৰু এয়া এয়াৰড্ৰমেদি বৰ্তমান মই ওলাই আহি আছোঁ আৰু এয়া যেতিয়া বহুত দেৰি সি ফ্লাইটৰ ভিতৰত বহি থাকিলে তাৰপিছত যেতিয়া এয়াৰপৰ্টত নমাই দিয়া হ'ল তাৰপিছত তাৰ উৎপাত চাওকচোন ইফালে দৌৰিছে সিফালে দৌৰিছে মানে ডাঙৰ জেগা এডোখৰ পাইছে যে ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ মানে আমি থাকোঁ নয়ডাত গতিকে দিল্লী এয়াৰপৰ্টৰ পৰা মানে T3 ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা নয়ডালৈ প্ৰায় এনেই ট্ৰেফিক যেতিয়া থাকে 2 ঘণ্টামানেই লাগে কিন্তু আজি দেখোন উবাৰত মাত্ৰ 45 মিনিটছে দেখাই আছে গতিকে চাওঁ কেইটা বজাত পাওঁগৈ এইখিনি সময় বৰ আমনি লাগে আৰু গৈ থাকিব লাগে ইমান দূৰ পৰা অহা হয় তাৰপিছত আকৌ ইমান দূৰ মানে গাড়ীত যাব লাগে সেইখিনি বৰ আমনি লাগে কিন্তু আজি দেখিছোঁ 45 মিনিটছতে উবাৰ এষ্টিমেটেড টাইম লিখা আছে যদি চাওঁ যদি সোনকালে পাই যাওঁ ভালেই বাৰু আৰু এয়া মই অকণমান আপোনালোকক বাহিৰৰ ভিউটো দেখাই দিছোঁ লকডাউনৰ পিছত দিল্লীৰ গোটেই চেহেৰাই বদলি গ'ল একেবাৰে ভিৰ নাই বুলিয়ে ক'ব পাৰি এয়া চাওক নহ'লে এইখিনি জেগাত ইমানেই বেছি ভিৰ থাকে ইয়াতেতো একেবাৰে ভিৰ নাইয়ে আজি আৰু সঁচাকৈ আমি বহুত সোনকালে এইখিনি আজি ক্ৰছ কৰিছোঁ আৰু সেইখন দূৰত দেখিছেনে বাৰু সেইখন হৈছে এইমছৰ লগত আচলতে মোৰ এটা ডাঙৰ কাহিনী আছে কাৰণ বাপুৰ জন্ম হৈছিলে এইমছত
সেই কাহিনীটো বাৰু মই বেলেগ এদিন আপোনালোকৰ ওচৰলৈ লৈ আহিম। আৰু এয়া আমি এতিয়া নয়দা পাই গ'লোঁ। নয়দাৰ চিনেই হৈছে এই ডাঙৰ ডাঙৰ ওখ ওখ বিল্ডিং। গতিকে মই ঘৰ পাই লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। মই ক'লোঁ আপোনালোকক যে মই ঘৰত গৈ আপোনালোকক লগ কৰি আছোঁ, কিন্তু কি কৰিব 6 মাহৰ মূৰত ঘৰ আহিছোঁ। গতিকে বুজি পাইছে কেনেকুৱা এটা অৱস্থা হৈ আছে, ইমানেই ধূলি হৈ আছে গোটেই ঘৰটো। সেইখিনি গোটেইখিনি চাফা তাফা কৰিলোঁ আৰু এতিয়া মই গা পা ধুই আজৰি হ'লোঁ। সেয়েহে ভাবিলোঁ যে ব্লগটো এইখিনিতে শেষ কৰি দিওঁ, নহ'লে বেছি দীঘল হৈ যাব। আৰু আপোনালোক সকলোকে ধন্যবাদ থাকিল মোৰ ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ বাবে। থেংক ইউ ফৰ ৱাচিং। বাই বাই, লাভ ইউ।